हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো বলক আজি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক আমাৰ তেজপুৰৰ নৱমী পূজাসমূহ দেখাই দিও তেনেহলে বলক এতিয়া ষ্টাৰ্ট কৰি দিও আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব দেই বহুত দেৰি হৈ গ'ল সৈতে পাই ষ্টাৰ্ট কৰি দিছি চাইডটো ডেকোৰেশ্যন কৰিছে আমাৰ তেজপুৰলৈ আছে দুৰ্গা মূৰ্তি আৰু এইফালে আছে আৰু ইয়া আমাৰ সকলো ফ্যামিলি মেম্বাৰ আজি লগ পাই গৈছে নৱমীৰ দিনা हे गाइस वेलकम बैक टू अनदर वीडियो में हम आप लोगों को प्यारा सा चीज थी लोग खाए गाइस यो बोली वीडियो में हेलो एडी से ए टूल किया जादुई जानी सुन ना पाई मानो सभी वीडियो बोलिगा আমি সেকেন্ড ফুলটো চাবলৈ মধ্য পাৰা সাউথ ইণ্ডিয়াৰ ডেকোৰেশ্যন কেনেকুৱা হয় तो गाइस লগরে ময়ো আছো কি খবৰ আমি মধ্য পাৰা পূজা চাবলৈ কাৰণে সাউথ ইণ্ডিয়াৰ ধুনীয়া ডেকোৰেশ্যন দেখাই দে ডেকোৰেশ্যন দেখাই দে ঘুরি যা তুই ঘরে এইখিনি জেগাত হ'ব এতিয়া আমাৰ ফটোশ্বুট মানে ফটো উঠিব চবেই এয়া লাইন লাগি আছে এয়া চবেই দেখিব পাৰিছে আৰু আজি সব একদম বাচ্চা পাৰ্টি ব্লগৰ লগাইছে দেই কেনেকুৱা লাগিছে পূজা চাই বহুত মজা লাগিছে মোৰ জাদুই জানি কিনিছে আৰু আমি কি খাম আজি মাৰ্শমেলো বাৰ্গাৰ খাম কুলফি খাম লগতে ৰোল এণ্ড চাওমিন ওকে এতিয়া গৈছো আৰু ফটো চাই দেখাইছো আপোনালোকক বলক আজি কেমেৰামেন পাই পেলাই পুৰা ভিডিঅ' আৰু ফটো উঠি গৈছোঁ মানে পুৰা ফাইদা উঠাইছোঁ আৰু দেই আৰু ইফালে এয়া মানে প্ৰত্যেকটো মণ্ডপতে আজি প্ৰসাদ বিতৰণ কৰি আছিলে চ' প্ৰত্যেকটো মণ্ডপতে প্ৰসাদ খাবলৈ পালোঁ মনটো মানে বহুত ভাল লাগিলে আৰু এয়া মাহীহঁতেও প্ৰসাদ খাই আছে লগতে ময়ো খাই ল'লোঁ আমি চাবৰ পৰা ষ্টাৰ্ট কৰিছোঁ খোৱাটো এতিয়া মই খাই লওঁ অকণমান খাই লৈছোঁ আৰু এতিয়া ময়ো খাই লওঁ মানে অকণমান এনাৰ্জি আনি লৈছোঁ আৰু বহুত আৰু এয়া আহিলোঁ অষ্টমী দেখুওৱা ভিডিঅ'টোৰ যে পূজাখন যে চিলভাৰ জুবলি হৈছিলে বুলি কৈছিলোঁ মাহীহঁতে চোৱা নাছিলে যে চ' আজি আকৌ ইয়ালৈ আহিলোঁ আৰু ভালেই হ'ল একচুৱেলি মোৰ কালি ভালকৈ ভিডিঅ' কৰা হোৱা নাছিলে চ' আজি ভালকৈ ভিডিঅ'টো কৰি ল'ব পাৰিম চ' সেইকাৰণে আজি আকৌ আহিলোঁ আৰু বিশেষকৈ পূজাখন বহুত ধুনীয়া হৈছিলে আৰু মূৰ্তিজনা মানে বহুত ধুনীয়া আছিলে চ' চাই থাকোঁ মানে চাই থাকোঁ যেন লাগে পূজাখন বহুত ধুনীয়া লাগিলে চ' ইয়ালৈ আকৌ অহা হ'ল আমাৰ ৰাম আজিও আহিলোঁ আৰু কিমান মানুহ চাওকচোন ইয়াতে কিমান মানে ভৰি বিষাই গৈছে গাইছ আৰু লাষ্ট দুখন আছে ন আৰু পূজা আৰু দুখন এক্স পুলিচ লাইনত কেইখন পাতে দুখন আৰু তিনিটা মণ্ডপৰ পূজা চাবলৈ আছে তাৰপিছত আৰু ঘূৰি যাম আৰু কিবা এটা খাই পেলাই ঘৰলৈ একদম বহুত খোজকাঢ়িছোঁ পূৰা ভৰি হৈ গৈছে আৰু আহিলোঁ আমি ইয়াত নেপালী পট্টিলৈ আৰু ইয়াতো মানে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাওকচোন মানে মন্দিৰটো পূৰা হোৱাইট কালাৰ এইটো পাৰ্মানেণ্ট মন্দিৰেই হয় দুৰ্গা আমাৰ আৰু ইয়াতেও ছাইডত ডেক'ৰেশ্যন কৰিছে মন্দিৰটো ছাইডতে ইমান ধুনীয়া লাগিছে নহয় ডেক'ৰেশ্যনখিনি মানে পূৰা হোৱাইট কালাৰ পূৰা মানুহ ভিডিঅ' বনোৱা ফটো উঠাত ব্যস্ত মানে কি ক'ম আৰু বহুত ধুনীয়া লাগিছে আৰু অলপ সময়ৰ কাৰণে মানে এনেকুৱা লাগিছিলে যেন স্বৰ্গতহে আছোঁ মানে ইমান ধুনীয়া এটা ফিলিংছ লাগি আছিলে নহয় আৰু এই ডেক'ৰেশ্যনখিনি বনাবলৈ মানে পূৰা 3 মাহ লাগিছে বুলি কৈছে আৰু চাওকচোন এইফালে ফুল এইফালে মানে কি কম মানে পূৰা ধুনীয়া লাগিছে বহুত ভাল লাগিছে তাৰপিছত আহিলোঁ আমি এক্স পুলিচ লাইনৰ পূজা চাবলৈ ইয়াতে মানে পূৰা লাইটিঙৰ ডেক'ৰেশ্যন কৰিছে এইকেইদিন মানে মই পূৰা ফটো ভিডিঅ' চবতে চাই আছিলোঁ চ' আজি আহি গ'লোঁ চাবলৈ কাৰণে আৰু চাওকচোন এয়া গোটেই ৰাস্তাটোৱে মানে পূৰা কিমান দূৰ দূৰণিলৈকে লাইট ডেক'ৰেশ্যন কৰিছে দেখাই আছোঁ মই আপোনালোকক চাই থাকক ভিডিঅ'টো গম পাই থাকিব আপোনালোকে গাইস আমি কালি আইছিলো ইফালে বাট কালি বহুত ভিড় আছিলে
তাই এখন আছিলে তাই মানে আজিকালি আমাৰ লগত নাথাকে গ'ল বাট আমি দুটা আহিছিলোঁ কি মজা লাগিছিলে আপোনাক মানে বহুত এক্সাইটেড হৈ আছিলোঁ চাবলৈ কাৰণে মানুহৰ আশা পূৰণ কৰিব লাগে মানুহৰ আশা পূৰণ কৰিব হৈছে প্ৰথম মণ্ডপ ইয়াতে গোপাল পূজা হয় এতিয়া ভিতৰত নোসোমা আৰু ইয়াৰ পৰা এনেকৈ দেখাই দিছোঁ এতিয়া চব বহুত দেৰি হৈ গ'ল মানে বহুত ৰাতি হৈ গ'ল সেইটো কাৰণে বাহিৰৰ পৰা দেখাই দিছোঁ এইফালে এখন আৰু পূজা আছে তালৈ গৈ আছোঁ ধুনীয়া লাগিছে আৰু চাওকচোন গাইছে ইয়াৰ ওপৰত একদম ৰকেট ফুটি আছে কি ধুনীয়া লাগিছে নহয় বহুত ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো ইয়াতে ইমান ধুনীয়া আৰু আগত কিমান ধুনীয়া হ'ব চাগে বহুত ডেক'ৰেশ্যন কৰিছে মানে বহুত দূৰ দূৰণিলৈকে লাইট পূৰা চাওক আৰু তাতে মাজে মাজে গানো লগোৱা আছিলে মানে ডেক'ৰেশ্যনখিনি লাইটিঙৰ মাজে মাজে গানো বাজি আছিলে চব মই পূৰা গোটেই ৰাস্তাটো নাচি নাচি গৈ আছোঁ চাওকচোন আৰু ফাইনেলি এইখিনি জেগা আহি পাই গ'লোঁ এয়া চাওকচোন আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে চাই পেলাই মোৰতো বহুত ভাল লাগিছে ওচৰৰ পৰা চাইটো আৰু ভাল লাগিছে মানে কি বুজাব নোৱাৰা এটা অনুভৱ আছিলে পূৰা বহুত এনজয় কৰিলোঁ আৰু পূৰা গোটেই নাচি নাচি পূৰা মানুহক ঠেলি হেঁচি গৈ আছোঁ মানুহৰ ভিৰটো ক'বই নালাগে আৰু আৰু ইমান হুলস্থুলত কিনো কৈ আহি আছিলোঁ মই নিজে শুনি পোৱা নাই চব ভইচটো অফ কৰিবলগীয়া হৈছে আৰু ৰাস্তাত আহিব সময়তো পূৰা ডেন্স কৰি আহিলোঁ মানে নৱমীৰ দিনাখন পূৰা ফুল এনজয় কৰিলোঁ চ' বহুত ভাল লাগিলে এইবাৰ নৱমী এতিয়া খাই আছোঁ চাওমিন বেলেগ কিবা কিবি খাম বুলি ভাবিছিলোঁ বাট নোৱাৰিলোঁ খাবলৈ 12টা বাজি গ'ল চব দোকানবোৰ বন্ধ হৈ গ'ল চ' এতিয়া চাওমিন আৰু চিকেন পকৰা খালোঁ আৰু বেলুন চেলুন কিনি পেলাই এয়া ঘৰলৈ আহিলোঁ আৰু অৱস্থা চাওকচোন মোৰ অৱস্থা একেবাৰে শেষ স্পেচিয়েল বেলুন কিন্তু মই কিনা নাই দেই মোক গিফ্ট কৰিছে বাৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব আৰু কোনে কোনে বেলুন কিনিছে জনাব দেই আজিলৈ বাই বাই